হেই গাইজ, নিউ ইনফৰমেশ্যন টিভিলৈ স্বাগতম জনাইছোঁ। সমগ্ৰ বিশ্বতেই কৰোনা ভাইৰাছৰ আতংক। ভাৰতবৰ্ষতো এই ভাইৰাছত আতংক হোৱাৰ লোকৰ সংখ্যা বৰ্তমান বৃদ্ধি পাইছে। এই সময় আতংকিত হোৱাৰ সময় নহয়, এতিয়া সজাগ আৰু এই ভাইৰাছৰ প্ৰতিৰোধৰ বাবে সচেতন হোৱাৰ সময়। কৰোনা ভাইৰাছৰ পৰা কেনেদৰে নিজক ৰক্ষা কৰিব পাৰি, এই ভাইৰাছত আতংক নহ'বলৈ কি কৰিব লাগে, সেই সন্দৰ্ভত এলানি প্ৰচাৰ চলাবলৈ আমি এই ভিডিঅ'টোৰ জৰিয়তে চেষ্টা কৰিছোঁ। কৰোনা ভাইৰাছৰ চিমটমছসমূহ এনেধৰণৰ: জ্বৰ, কফ বা আপোনাৰ উশাহ নিশাহ লোৱাত আপোনাৰ প্ৰব্লেম হ'ব পাৰে। এইসমূহ হৈছে ইয়াৰ চিমটমছ। কৰোনা ভাইৰাছত আতংকিত নহ'বলৈ ডক্তৰে দিয়া অৰ্থাৎ চিকিৎসকে দিয়া পৰামৰ্শসমূহ এনেধৰণৰ: সঘনাই চাবোন বা এলকহলযুক্ত চেনিটাইজাৰেৰে হাত পৰিষ্কাৰ কৰি থাকিব, জনবহুল ঠাইলৈ নাযাব, পৰাপক্ষত জনসমাগম ত্যাগ কৰক। এই ভাইৰাছত আক্ৰান্ত হ'লে জ্বৰ, কাহ, পানীলগা, বমি, নিমুনিয়া সদৃশ লক্ষণ, শ্বাস-প্ৰশ্বাসত অসুবিধা আৰু কেতিয়াবা ডায়েৰিয়া হ'ব পাৰে। এনে লক্ষণ দেখিলেই চিকিৎসকৰ পৰামৰ্শ লওক। জ্বৰ, কাহত ভোগা বা পানীলগা লোকৰ পৰা অতি কমেও 1 মিটাৰ দূৰত থাকক। বাহিৰলৈ যাবলৈ হ'লে মাস্ক পৰিধান কৰিহে ওলাব। শিশু আৰু বৃদ্ধসকলৰ ক্ষেত্ৰত বিশেষ যতনৰ প্ৰয়োজন। লেতেৰা হাতেৰে মুখমণ্ডলৰ কোনো অংশই স্পৰ্শ নকৰিব। সন্দেহযুক্ত কোনো লোকে এনে ৰোগৰ লক্ষণ লুকুৱাব বিচাৰিলে তেনে ব্যক্তিৰ খবৰ প্ৰশাসনক দিয়ক। কৰোনা ভাইৰাছক লৈ বিভিন্ন উৰাবাতৰি প্ৰচাৰ হৈছে, সেইবোৰৰ প্ৰতি মন নিদিব, সজাগ হ'ব। অসমৰ সকলোবোৰ মেডিকেল কলেজত আৰু জিলাতেই এই ৰোগত আক্ৰান্ত ৰোগীক ৰাখিবলৈ বিশেষ আছুতীয়া কক্ষৰ ব্যৱস্থা কৰা হৈছে। জনসমাগম নোহোৱাকৈয়ে পৰিয়াল তথা ওচৰ চুবুৰীয়াৰ লোকসকলৰ মাজত কৰোনা ভাইৰাছৰ সজাগতাৰ বাবে উদ্যোগ লওক। চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনা মানি চলক। এই ভাইৰাছত আক্ৰান্ত লোকৰ পৰা আন লোকৰ দেহলৈ যাতে কোনো কৰোনা বিয়পি নপৰে তাৰ প্ৰতি সচেতন হওক। কেৱল এই ভাইৰাছৰ খবৰ দিয়াৰ সলনি তাৰ সচেতনতাৰ আৰু সজাগতাৰ সৃষ্টিৰ বাবে লোৱা এই পদক্ষেপ আপুনিও অংশীদাৰ হওক। ছ'চিয়েল মিডিয়াতে এই কথাখিনি শ্বেয়াৰ কৰি 10জনক সচেতন কৰি তোলক। আপোনাৰ এই পদক্ষেপ কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভাবিব নোৱাৰা ধৰণে এক অৱদান হ'ব। আহক শংকিত নহৈ সজাগ হৈ কৰোনা ভাইৰাছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে এক সচেতনতাৰ অভিযান গঢ়ি তোলো আমি। আতংকিত হোৱাৰ সলনি সচেতনতাৰে এই জটিল সময়ত সংযমতা ৰক্ষা কৰি কৰোনা ভাইৰাছ প্ৰতিৰোধ অভিযানৰ অংশীদাৰ হওক। তথ্যসমূহ শ্বেয়াৰ কৰি সকলোকে সজাগ কৰক। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু কমেণ্ট কৰক।